পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কি দেখিছে চাগে চিম্পলকৈ কিবা বেলুন চেলুন এইবোৰ দেখিছে হয় আজি মোৰ আন এটা ভতিজাৰ বাৰ্থডে আছে আমাৰ মানে কি হয় আমাৰ ভতিজাকেইটা মানে মোৰ ভতিজাকেইটা এটাৰ 2 জানুৱাৰীত জন্মদিন আছিলে এটা 3 জানুৱাৰী আৰু এটা 5 জানুৱাৰী আৰু মোৰ ভাগিনটো 18 জানুৱাৰীত এনেকৈ চিৰিয়েলকে চলি চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু আজি মই বনালোঁ লৰালৰিকৈ বনালোঁ কি চাবচোন হ'ব বহুত বেছি লৰালৰি হৈছিলে যাৰ বাবে মানে মোক বৰ এটা কেকটো ভাল নহ'লে কেক যিটো বহুত লৰালৰি হ'ল যাৰ বাবে মোৰ জল্দি মোৰ কেকটো বহুত ভাল হৈ নুঠিলে তথাপিও খাই দিব চলি যাব আৰু আপোনালোকে জনাবলৈ নাপাহৰিব মোৰ কেকটো কেনেকুৱা লাগিলে আজি মই থাৰ্ড টাইম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ মই ব্লগ বনাই এফালে চব্জি বনি আছে এজন দেউৰী এয়া মাংস মাংস মই দেখুৱাই দিছোঁ এয়া মাংসটো অকণমান জুলীয়া হৈছে যেনিবা এয়া ভাত এইফালে এয়া বৌৱে কাটি আছে জ্বলা ভাজি এজন বাৰ্থডে বয় হয় আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ধুনু যাতে আগুৱাই যায় জীৱনত কৃষ্ণ কৈ দিয়া চবকে এদিনাখন ইমানেই ব্যস্ত আছিলোঁ যেন পাছত আৰু মোৰ ভিডিঅ' বনোৱা নহ'লে আৰু নেক্সট দিনা মই আকৌ আহিলোঁ যোৰহাট মোৰ কেইটামান কাম আছিলে আপোনালোকক আজিৰ দিনটো মই দেখাই যাওঁ But here I am, 'cause I've been laying under palm trees waiting for the summer, knowing there's nowhere to go. 'Cause I am happy on this island, wanna be my farmland. I don't ever want to leave, I'm in a tropic club. আৰু আপোনালোকে ভাবিছে চাগে মোৰ মাতটো বেছি ভগা ভগা লাগিছে মোৰ আচলতে মোৰ মাতটো ভগাই হয় মানে এনেকৈ ভাগি ভাগি যোৱা নিচিনা হয় কিন্তু এতিয়া মোৰ চৰ্দি লাগি আছে যাৰ বাবে মোৰ মাতটো আৰু বেছি ভাগি গৈছে কিবা কিবি এটা কিনিলোঁ এতিয়া যাম আমি খাবলৈ আৰু আজি যাম আমি হোটেল কল্পনালৈ আৰু তাৰ যিটো ফেমাছ হয় সেইটোৱে আমি খাম তাত ফেমাছ কেইবাটাও হয় তাৰে এটা খাম আমি চাবচোন আপোনালোকে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰিব হোটেল কল্পনা আৰু আমি কি খালোঁ চাওকচোন
বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব নহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ